Hello guys, welcome back to my YouTube channel Priya's World. আজি বহু দিনৰ মূৰত পুনৰ অন্য এটি ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো। আজি মই এটা সিম্পল কেক বনাবলৈ লৈছো। আজিকালি কেক বনাবটো সকলোৱে জানে বাৰু, কিন্তু মইনো কিদৰে বনাও তাকে আপোনালোকৰ মাজলৈ লৈ আহিছো। গতিকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু লাইক, কমেন্ট, শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। তেনেহলে দেৰি নকৰিবলৈ ভিডিওটো আৰম্ভ কৰো। বন্ধুসকল, মই 1 পাউণ্ডৰ কেক বনাবলৈ লৈছো। সেইভাবে 1 পাউণ্ডৰ জোখৰ কেকটো বনাবৰ কাৰণে লাগিব 3টা এগ, সুগাৰ, বেকিং পাউডাৰ, ময়দা, ৰিফাইন অইল, ভেনিলা বা ষ্ট্ৰবেৰী এসেন্স আৰু মিল্ক। এইকেইটা বস্তু আপোনালোকে লৈ ল'ব। এতিয়া মই ইয়াত প্ৰথমতে 3টা এগ ব্লেন্ডাৰৰ সহায়ত ভালদৰে ফেটি লৈছো। আপোনালোকৰ হাতত যদি ব্লেন্ডাৰ নাই তেতিয়া হলে হেতা বা ডাঙৰ চামুচৰ সহায়ত আপোনালোকে ফেটি ল'ব পাৰিব। আৰু এই এগ 3টা মই ভালদৰে ফেটি লোৱাৰ পিছত তাত মই 1 কাপ সুগাৰ দিছো। সুগাৰ কাপ মই মিক্সিত পিচি দিছো, আপোনালোকে মিক্সিত পিচি দিব। আৰু দুইখিনি মই ভালদৰে ফেটি লৈছো। এই দুইখিনি ভালদৰে ফেটি লোৱাৰ পিছত মই তাত এয়া দেখিছে নহয়, ময়দা 1 কাপ দিম। সুগাৰ যিটো কাপেৰে আপোনালোকে জুখি দিছিলে সেই একেটা কাপেৰে আপোনালোকে ময়দা দিব। এতিয়া মই সেই একেটা কাপৰ জোখাৰে মই এয়া ময়দা দিছো। মই ময়দা প্ৰথমতে 1 কাপ দিছো, তাৰ পিছত আৰু আধা কাপ দিম। মুঠতে মই 1.5 কাপ ময়দা দিম ইয়াত। আৰু আকৌ দুইখিনি ভালদৰে মিক্স কৰি লম। এতিয়া মই এইখিনি ভালদৰে আকৌ মিক্স কৰি লম। যিমানে আপুনি এইখিনি ফেটি পেলাই মিক্স কৰি ল'ব পাৰে, যিমানে ফেটিব পাৰে সিমানে কেকটো মানে সফট হয়। গতিকে এয়া আকৌ মই এতিয়া ফেটি লৈছো ভালদৰে। এইখিনি ফেটি লোৱাৰ পিছত মই পুনৰ একেটা কাপৰ জোখাৰে ৰিফাইন অইল দিছো 1 কাপ। এয়া 1 কাপ মই ৰিফাইন অইল ভালদৰে ঢালি দিম। তাৰ পিছত আকৌ মই ভালদৰে ফেটি লম গোটেইখিনি। এতিয়া এইখিনি ভালদৰে মই ফেটি লম। ভালদৰে ফেটি লোৱাৰ পিছত ইয়াত মই দিম 1.5 চামুচ বেকিং পাউডাৰ। এয়া মই 1.5 চামুচ বেকিং পাউডাৰ দিছো আৰু পুনৰ এইখিনি ভালদৰে মিক্স কৰি লম। এইখিনি মিক্স কৰি লোৱাৰ পিছত মই ইয়াতে ফ্লেভাৰটো ভাল হ'বৰ কাৰণে মই ভেনিলা ইউজ কৰিম। এয়া মই ভেনিলা দিছো 4 টোপাল। আপোনালোকৰ ওচৰত যদি ভেনিলা নাই তেনেহলে ষ্ট্ৰবেৰী বা অন্য যিকোনো ফ্লেভাৰ দিব পাৰে। 4 টোপাল দিব। এয়া মই ফ্লেভাৰটো ভাল হ'বৰ কাৰণে 4 টোপাল দিছো ভেনিলা। তাৰ পিছত মোৰ কেকৰ বেটাৰখিনি ডাঠ হোৱা যেন লাগিছে, সেইবাবে মই 3 চামুচ মই গাখীৰ দিছো। আপোনালোকৰ যদি ডাঠ হোৱা যেন লাগে তেতিয়া আপোনালোকে গাখীৰ 3 চামুচ মান এড কৰিব পাৰে। এয়া মই 3 চামুচে গাখীৰ দি পেলাই এইখিনি ভালদৰে মিক্স কৰিম। যেতিয়ালৈকে ক্ৰিমি টাইপ হৈ নাযায় তেতিয়ালৈকে আপোনালোকে এইখিনি ফেটি থাকিব। আৰু তাৰ পিছত মিডিয়াম সাইজৰ, মই যেহেতু 1 পাউণ্ডৰ কেক বনাইছো সেইটো কাৰণে মিডিয়াম সাইজৰ এটা বাচন ল'ব আৰু তাতে ভালকে ৰিফাইন অইল সানি ল'ব ভিতৰত। আৰু বাচনটোৰ তল সাইডৰ জোখটো লৈ পেলাই এখন বগা কাগজ কাটি ল'ব গোলকে। আৰু কাটি পেলাই তাতে বাচনটো ভিতৰত ভৰাই পেলাই তাৰ ওপৰত অলপ ময়দা গুৰি ছটিয়াই দিব আৰু লাহে লাহে কেকৰ বেটাৰখিনি ঢালি দিব এনেদৰে। তাৰ পিছত আপোনালোকে গেছতো বনাব পাৰে কুকাৰৰ সহায়ত। মই OTG বনাইছো। এইটো OTGটো প্ৰথমতে প্ৰি হিট কৰি লৈছো 10 মিনিট। তাৰ পিছত মই ইয়াতে প্ৰি হিট কৰি লোৱাৰ পিছত কেকৰ বেটাৰটো মই ইয়াত ভৰাই দিছো বাচনটোৱে হেতি। এতিয়া মই ইয়াত টাইমাৰ লগাই দিম 40 মিনিট। 40 মিনিট টাইমাৰ লগাই পেলাই তাৰ পিছত চাম এইটো কেকটো কেনেকুৱা হৈছে। 40 মিনিট টাইমাৰ লগোৱাৰ পিছত এয়া কেকটো হৈ গৈছে। আৰু কেকটো মই ঠাণ্ডা হোৱাৰ পিছত আপোনালোকক দেখাইছো। কেকটো বহুত সফট হৈছে। এয়া ফটোত বাৰু বেলেগ লাগিছে অলপ দেখিবলৈ, কিন্তু কেকটো বহুত ফুলিছে আৰু বহুত সফট হৈছে, খাবলৈও টেষ্টি হৈছে। এনেদৰে আপোনালোকে বনাই চাব। তেনেহলে পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছো, বাই বাই।